ৰাৱণ শক্তি, অহংকাৰ, ভক্তি আৰু জ্ঞানৰ এক প্ৰতীক। সাধাৰণতে তেওঁক খলনায়ক হিচাপে দেখা যায় যদিও তেওঁৰ ব্যক্তিত্ব বহুত বেছি জটিল আছিল। তেওঁ শিৱৰ মহান ভক্ত, অতুলনীয় পণ্ডিত, শক্তিশালী যোদ্ধা আৰু লংকাৰ মহান সম্ৰাট আছিল। আজিৰ এই ভিডিঅ'টোত আমি ৰাৱণৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ সমগ্ৰ জীৱন যাত্ৰা বুজিম, য'ত আমি তেওঁৰ ভাল, বেয়া, ৰহস্যময় শক্তি আৰু ভগৱান শ্ৰীৰামৰ সৈতে তেওঁৰ শেষ যুদ্ধৰ বিষয়ে জানিম। ৰাৱণৰ জন্ম হৈছিল এটা ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃ আছিল এজন মহান ঋষি, যাৰ নাম আছিল বিশ্ৰৱ, আৰু ৰাৱণৰ ককাকৰ নাম আছিল পুলচ্ছ। পুলচ্ছ ঋষি ব্ৰহ্মদেৱৰ মানস পুত্ৰ আছিল। আনহাতে ৰাৱণৰ মাতৃ আছিল অসুৰ বংশৰ, যাৰ নাম আছিল কৈকেশী। এই কাৰণেই ৰাৱণৰ ব্ৰাহ্মণ আৰু অসুৰ উভয়ৰে গুণ আছিল। ত্ৰেতা যুগৰ এক বিশেষ সময়ত ৰাৱণৰ জন্ম হৈছিল, যেতিয়া দেৱতা আৰু অসুৰৰ মাজৰ সংঘাত চৰম পৰ্যায়ত আছিল। ৰাৱণে মহৰ্ষি পুলচ্ছ আৰু অগস্ত্যৰ দৰে মহান গুৰুৰ পৰা শিক্ষা লাভ কৰিছিল। সৰুৰে পৰাই তেওঁ ব্যতিক্ৰমী প্ৰতিভাশালী আছিল। বেদ, পুৰাণ, নৈতিকতা আৰু যুদ্ধকলা তেওঁ আয়ত্ত কৰিছিল। কিন্তু ৰাৱণৰ 10টা মূৰ হৈ পৰিল তাৰ আটাইতকৈ ডাঙৰ পৰিচয়। ৰাৱণৰ 10টা মূৰে তেওঁৰ 10টা আৱেগক প্ৰতিনিধিত্ব কৰিছিল, যেনে কামনা, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, ঈৰ্ষা, ক্ষোভ, ভয় আদি। এই সকলোবোৰ আৱেগ তেওঁৰ ব্যক্তিত্বৰ অংশ আছিল যদিও শেষত সেইবোৰেই তেওঁৰ পতনৰ কাৰণ হৈ পৰিছিল। ৰাৱণে শৈশৱ কালতেই তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ জানিছিল যে ব্ৰহ্মদেৱ তেওঁৰ আজোককা। সেয়েহে তেওঁ প্ৰথমে ব্ৰহ্মদেৱৰ কঠোৰ তপস্যা কৰিছিল আৰু তেওঁৰ বহু বছৰীয়া তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মদেৱে তেওঁক বৰ দিবলৈ সাজু হৈছিল। তাৰ পিছত ৰাৱণে অমৰ হোৱাৰ বৰ বিচাৰিছিল, কিন্তু ব্ৰহ্মদেৱে ক'লে, মই অমৰ হোৱাৰ বৰ দিব নোৱাৰোঁ তোমাক। তুমি জ্ঞানী, গতিকে বুজিবলৈ চেষ্টা কৰা। মই তোমাক সেইটো দিব নোৱাৰোঁ, কিন্তু বিনিময়ত তোমাক আন বৰদান দিব পাৰিম। ৰাৱণে বৰ বিচাৰিছিল যে তেওঁ দেৱ, অসুৰ, যক্ষ, গন্ধৰ্ব আৰু আন কোনো ঐশ্বৰিক জীৱই তেওঁৰ বধ কৰিব নোৱাৰিব। কিন্তু তেওঁ মানুহ আৰু বান্দৰৰ কথা কোৱা নাছিল, কাৰণ তেওঁ তেওঁলোকক তুচ্ছ বুলি গণ্য কৰিছিল। আৰু এই ভুলটোৱেই ৰাৱণৰ পিছলৈ গৈ মৃত্যুৰ কাৰণ হৈছিল। তাৰ পিছত ব্ৰহ্মদেৱে ৰাৱণক এই বৰদান প্ৰদান কৰিছিল, আৰু তাৰ পিছত ৰাৱণৰ নাভিত অমৃত কুণ্ড প্ৰতিষ্ঠা কৰিলে। এই বৰদানৰ বাবেই যেতিয়ালৈকে ৰাৱণৰ নাভিত অমৃত কুণ্ড থাকে, তেতিয়ালৈকে কোনেও তেওঁক হত্যা কৰিব নোৱাৰিব। ৰাৱণে তাৰ তপস্যাৰ পৰা শক্তি পোৱাৰ পিছত মাক দেউতাকক লগ পালে আৰু তেওঁলোকো বহুত সুখী হ'ল। কিন্তু এদিন ৰাৱণৰ কোনোবা এটা বিষয়ত দেৱতাসকলৰ ওপৰত বৰ খং উঠিল, আৰু তেওঁ অকলে স্বৰ্গত আৰোহণ কৰিলে আৰু দেৱতাসকলৰ লগত এক প্ৰলয়ংকাৰী যুদ্ধ কৰিলে। এই যুদ্ধত তেওঁ অকলে সকলো দেৱতাক পৰাস্ত কৰিলে। ইন্দ্ৰ, যম, বৰুণ আৰু সকলোকে বন্দী কৰে। বাকী দেৱতাবোৰ স্বৰ্গৰ পৰা পলাই গ'ল, যাৰ পিছত ৰাৱণে স্বৰ্গৰ নিয়ন্ত্ৰণ ল'লে আৰু পিছত দেৱতাক ঘূৰাইও দিলে। কিন্তু দেৱতাৰ সন্মান ছিন্ন ভিন্ন হৈ তেওঁলোক নিমাত হৈ পৰিল। অসুৰবোৰে গম পালে যে ৰাৱণে স্বৰ্গত থকা সকলো দেৱতাক অকলে পৰাস্ত কৰিছে। এই কথা তিনি লোকত বিয়পি পৰিল, আৰু যেতিয়া এই কথা অসুৰবোৰে গম পালে, তেতিয়া অসুৰবোৰ অতি সুখী হ'ল। তেওঁলোকৰ বছৰজোৰা ইচ্ছা পূৰণ হ'ল। সিহঁতে ৰাৱণক প্ৰশংসা কৰি ৰাৱণক তেওঁলোকৰ ৰজা হ'বলৈ প্ৰাৰ্থনা কৰিলে। ৰাৱণৰ শক্তি, ক্ষমতা আৰু নেতৃত্ব দেখি মই নামৰ অসুৰে নিজৰ অতি ধুনীয়া আৰু শিষ্টাচাৰী কন্যা মণ্ডোদৰীক ৰাৱণৰ লগত বিয়া পাতি দিয়ে। মণ্ডোদৰী এগৰাকী পতিব্ৰতা পত্নী আছিল, আৰু ৰাৱণেও মণ্ডোদৰীক পত্নী হিচাপে পাই বহুত সুখী হৈছিল। ব্ৰহ্মদেৱৰ পৰা বৰদান পোৱাৰ পিছত ৰাৱণে ভাবিলে যে এতিয়া অমৰত্বৰ বৰদান পাবলৈ তেওঁ মহাদেৱৰ ঘোৰ তপস্যা কৰাত লাগিব। ৰাৱণে ভাবিছিল যে মহাদেৱে ৰাৱণৰ ভক্তিত সন্তুষ্ট হৈ তাক অমৰত্ব প্ৰদান কৰিব। ৰাৱণে বছৰ বছৰ ধৰি মহাদেৱৰ ঘোৰ তপস্যা কৰি থাকিল, কিন্তু মহাদেৱৰ আৱিৰ্ভাৱ নহ'ল। ৰাৱণে ভাবিছিল যে ভক্তৰ প্ৰতি সোনকালে সুখী হোৱা মহাদেৱক যদি তেওঁ সন্তুষ্ট কৰিব নোৱাৰে, তেতিয়া তেওঁৰ জীৱনৰ কোনো অৰ্থই নাথাকিব। এনেকৈয়ে এদিন যেতিয়া তেওঁ পূজাত ফুল আগবঢ়াবলৈ ধৰিলে, তেতিয়া ফুল শেষ হৈ গ'ল। তাৰ পিছত পূজা সম্পূৰ্ণ কৰিবলৈ তেওঁ নিজৰ 10টা মূৰ এটা এটাকৈ কাটি ফুলৰ ঠাইত আগবঢ়াবলৈ ধৰিলে। এই ভাবি যে যিজনে তেওঁৰ জীৱনত মহাদেৱক সন্তুষ্ট কৰিব নোৱাৰে, তেতিয়া সেইজন ব্যক্তিৰ জীৱনৰ কোনো অৰ্থই নাথাকে। এনেকৈয়ে এটা এটাকৈ ফুলৰ সলনি নিজৰ মূৰ উৎসৰ্গা কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বিষত ৰাৱণ অচেতন হৈ পৰিল।
যদিও হৰ হৰ মহাদেৱ বুলি কোৱা কিন্তু ৰাৱণে বন্ধ নকৰিলে। আৰু এনেকৈয়ে যেতিয়া শেষ মুহূৰ্ত উৎসৰ্গা কৰিবলৈ ডিঙিত তৰোৱালখন ৰাখিলে তেতিয়া লগে লগে মহাদেৱে আবিৰ্ভাৱ হৈ ৰাৱণৰ হাতখন ধৰি ক'লে, ৰাৱণ, মই তোমাৰ ভক্তিত সন্তুষ্ট হলো। তুমি মোৰ বাবে তোমাৰ জীৱন দান কৰিবলৈ ওলাইছা। এতিয়া কোৱা তোমাক কি বৰদান লাগে? ৰাৱণে বেদনা সহ্য কৰি মহাদেৱৰ চৰণত প্ৰণাম কৰি অতি বিনম্ৰভাৱে ক'লে, হে দেৱাদিদেৱ মহাদেৱ, মই আপোনাৰ দৰ্শন কৰিলো। আপুনি মোৰ ভক্তিত সন্তুষ্ট হ'ল। মোক আৰু একো নালাগে প্ৰভু। মই বৰদান পোৱাৰ হেঁপাহ লৈ তপস্যা কৰি আছিলোঁ, কিন্তু আপোনাৰ এই সুন্দৰ ৰূপটো দেখাৰ পিছত মই ধন্য হ'লোঁ। মোক আৰু একোৱেই নালাগে। আপুনি মোক দৰ্শন দিছে, ইয়াতকৈ ডাঙৰ বৰ মোৰ বাবে একোৱেই নাই। মহাদেৱে ক'লে, ৰাৱণ, তোমাৰ সংকল্পৰ বাবেই মই বৰদান দিবলৈ আহিছোঁ। সেয়েহে মই এনেকৈ যাব নোৱাৰোঁ। গতিকে তুমি কোনো সংকোচ নকৰাকৈয়ে কোৱা তোমাক কি বৰদান লাগে? ৰাৱণে ক'লে, হে মহাদেৱ, যদি আপুনি কিবা দিব বিচাৰে তেন্তে মোক আপোনাৰ অদম্য ভক্তি দিয়ক, যাতে মই সদায় আপোনাৰ নমঃ শিৱায় ৰূপী মন্ত্ৰ জপ কৰি থাকিব পাৰোঁ। ইয়াৰ বাহিৰে মোক আৰু একো নালাগে। মহাদেৱে তেওঁৰ কথা শুনি বৰ আনন্দিত হৈছিল। যাৰ উদ্দেশ্য আছিল অমৰত্ব লাভ কৰা, তেওঁ ঈশ্বৰৰ প্ৰতি ভক্তি বিচাৰিছিল। সেয়েহে মহাদেৱে তেওঁক তেওঁৰ ভক্তি দিছিল আৰু ৰাৱণক এই বৰদান দিছিল যে তেওঁৰ মূৰকেইটা পুনৰ ঘূৰাই পাব। ইয়াৰ বাহিৰেও যেতিয়াই যিকোনো অংশ কাটিব তেতিয়াই তাৰ ঠাইত এটা নতুন অংশ আহি যাব। ভক্তিৰ উপৰিও মহাদেৱে তেওঁক অপৰিসীম শক্তি প্ৰদান কৰাৰ লগতে পশুপত নামৰ অস্ত্ৰও দিছিল। মহাদেৱৰ পৰা শক্তি পাই নিজৰ ঠাইৰ পৰা উঠি এখোজ আগুৱাই যোৱাৰ লগে লগে পৃথিৱীখন কঁপি উঠিল ৰাৱণৰ শক্তিৰ ফলত। তেতিয়া ৰাৱণ অতি সুখী হৈ পৰিল আৰু মহাদেৱক প্ৰণাম কৰি লংকালৈ উভতি আহিল। এবাৰ নাৰদ মুনিয়ে লংকালৈ আহিছিল। ৰাৱণেও তেওঁক সসন্মানেৰে আদৰণি জনায় আৰু ভালদৰে শুশ্ৰূষাও কৰিলে। কথোপকথন চলি থাকোঁতে নাৰদে ৰাৱণক ক'লে, মই শুনিছোঁ যে আপুনি মহাদেৱৰ পৰা শক্তি পাইছে। তেতিয়া ৰাৱণে ক'লে, হয়, আপুনি ঠিকেই শুনিছে। নাৰদে পুনৰ ক'লে, আপুনি বাৰু কিমান শক্তি পাইছে মহাদেৱৰ পৰা? ৰাৱণে ক'লে, মই এই কথা নাজানো, কিন্তু ইচ্ছা কৰিলে পৃথিৱীখন কঁপাই দিব পাৰোঁ। নাৰদে ক'লে তেতিয়া, আপুনি সেই শক্তি পৰীক্ষা কৰিব লাগে, কাৰণ এজন ব্যক্তিয়ে নিজৰ শক্তি জানিব লাগে কিমান আছে কিমান নাই। ৰাৱণে নাৰদৰ কথাবোৰ শুদ্ধ বুলি ভাবি নাৰদক ক'লে, মহৰ্ষি, মই কৈলাশ পৰ্বতৰ সৈতে মহাদেৱক লংকালৈ আনিলে কেনেকুৱা হ'ব? ইয়াৰ জৰিয়তেহে মই মোৰ শক্তিৰ কথা গম পাম। নাৰদে ধাৰণাটো বেয়া নহয় বুলি ক'লে আৰু তাৰ পিছত গুচি গ'ল। এদিন ৰাৱণে ভক্তি আৰু শক্তিৰ সহায়ত কৈলাশ পৰ্বতৰ সৈতে মহাদেৱক লংকালৈ লৈ যাবলৈ আহিল। ৰাৱণে হাতেৰে কৈলাশ পৰ্বত তুলি ল'বলৈ নিজৰ সম্পূৰ্ণ শক্তি লগুৱাই দিলে, যাৰ ফলত কৈলাশ পৰ্বত কঁপিবলৈ ধৰিলে। এই দেখি মা পাৰ্বতীয়ে মহাদেৱক সুধিলে, স্বামী, আজি এই কৈলাশ পৰ্বত কিয় কঁপিব ধৰিছে? তেতিয়া মহাদেৱে ক'লে যে ৰাৱণে আমাক লংকালৈ নিবলৈ চেষ্টা কৰি আছে। আৰু এনেকৈয়ে ৰাৱণে মহাদেৱৰ সৈতে কৈলাশ পৰ্বত নিজৰ হাতেৰে দাঙি তুলিছিল। তেতিয়া ৰাৱণে অতি গৌৰৱ অনুভৱ কৰিছিল, কিয়নো তেওঁ মহাদেৱৰ সৈতে কৈলাশ পৰ্বত দাঙি দিছিল। ৰাৱণে গম পাইছিল যে তাৰ শক্তি এতিয়া সাধাৰণ নহয়, অসাধাৰণ আছিল, আৰু ভাবিলে এতিয়া তাৰ বাবে একোৱেই অসম্ভৱ নহয়। আৰু ৰাৱণে কৈলাশ পৰ্বত লৈ এখোজ আগুৱাই যোৱাৰ লগে লগে তেওঁৰ ভাৰসাম্য কিন্তু হেৰাই গ'ল। তথাপিও কিন্তু ৰাৱণে চেষ্টা কৰি থাকিল। তাৰ পিছত ভগৱান শিৱই নিজৰ ভাৰ বঢ়ালে আৰু ওজন সহ্য কৰিব নোৱাৰি ৰাৱণে লাহে লাহে কৈলাশ পৰ্বত পুনৰ আগৰ ঠাইতে ৰাখিবলৈ ধৰিলে। আৰু এনেকৈ ওজনৰ ফলত তেওঁৰ এখন হাত কৈলাশ পৰ্বতে হেঁচা মাৰি ধৰিলে, যাৰ যন্ত্ৰণাত ৰাৱণ চিঞৰি উঠিল। তেওঁৰ চিঞৰৰ শব্দ স্বৰ্গলৈকে শুনা গ'ল আৰু কিছু সময়ৰ বাবে ৰাৱণ অচেতন হৈ পৰি থাকিল। চেতনা ঘূৰি অহাৰ পিছত ৰাৱণে মহাদেৱৰ এটা সুন্দৰ স্তুতি গালে আৰু সেই স্তোত্ৰটো আপুনি আৰু মই সকলোৱে শুনিছোঁ। जटाटवी गलज्वल प्रवाह पावितस्थले गले वलंब लंबितां भुजंग तुंग मालिका। এই স্তুতিটোত মহাদেৱ সন্তুষ্ট হৈ ৰাৱণক ক'লে যে ৰাৱণ, যদিও মই খঙতহে তাণ্ডৱ নৃত্য কৰোঁ, তথাপিও কিন্তু আজি তোমাৰ এই সুন্দৰ স্তুতিৰ গায়ন বায়নেৰে আনন্দিত হৈ নৃত্য কৰিবলৈ মন গ'ল। ৰাৱণৰ দ্বাৰা ৰচনা আৰু গোৱা এই স্তোত্ৰক শিৱ তাণ্ডৱ স্তোত্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত ভগৱান শিৱই ৰাৱণক চন্দ্ৰহাস নামৰ এখন তৰোৱাল দিলে, যিখন হাতত থাকিলে ত্ৰিজগতৰ কোনেও যুদ্ধত তেওঁক পৰাস্ত কৰিব নোৱাৰিব।
ৰাৱণে লংকাক এখন বিস্ময়কৰ নগৰলৈ বিকশিত কৰিছিল। সোণেৰে নিৰ্মিত এই নগৰখনত বহুতো বিশাল ৰাজপ্ৰসাদ, বাগিচা আৰু মন্দিৰ আছিল। ৰাৱণৰ শাসন অতি সংগঠিত আছিল। তেওঁ এজন দক্ষ প্ৰশাসক আছিল আৰু তেওঁৰ প্ৰজাসকল তেওঁৰ শাসনত সন্তুষ্ট আছিল। ৰাৱণৰ এটা বৰ ডাঙৰ পৰিয়াল আছিল। তেওঁৰ পত্নী মণ্ডোদৰী কেৱল ধুনীয়াই নহয়, বৰ বুদ্ধিমানো আছিল। ৰাৱণক বহুবাৰ সৎপথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছিল, কিন্তু ৰাৱণৰ অহংকাৰে মণ্ডোদৰীৰ কথা শুনা নাছিল। ৰাৱণৰ ভায়েক বিভীষণেও তেওঁক ধৰ্মৰ পথত চলিবলৈ পৰামৰ্শ দিছিল, কিন্তু ৰাৱণ নিজৰ শক্তি আৰু ক্ষমতাত অন্ধ হৈ পৰিছিল। ৰাৱণৰ পুত্ৰ মেঘনাদ, যি ইন্দ্ৰজিৎ নামেৰেও পৰিচিত, তেওঁ এজন অতি শক্তিশালী যোদ্ধা আছিল। ৰাৱণৰ প্ৰতিটো ইচ্ছা ইন্দ্ৰজিতৰ বাবে আদেশ আছিল। ৰাৱণে যি কৈছিল সেইটোৱেই তেওঁ কৰিছিল। বহুতো যুদ্ধত তেওঁ নিজৰ সাহস আৰু পাৰদৰ্শিতা দেখুৱাইছিল। বহুতেই ভাবে যে লংকা ৰাৱণৰ আছিল, কিন্তু আৰম্ভণিত লংকাৰ ৰজা ৰাৱণ নহয়, কুবেৰ আছিল, যিজন হ'ল ধন সম্পত্তিৰ দেৱতা। লংকাক ময়দানবে স্বৰ্গৰ দৰে সুন্দৰ ৰূপত সৃষ্টি কৰিছিল। ক্ষমতা আৰু কৰ্তৃত্বৰ ভোকত আছিল ৰাৱণ। যেতিয়া তেওঁ নিজৰ তপস্যা আৰু শক্তিৰ দ্বাৰা বহু শক্তি লাভ কৰিছিল, তেতিয়া তেওঁ নিজৰ সতী সন্ততি কুবেৰক আক্ৰমণ কৰিছিল। ৰাৱণে যুদ্ধত কুবেৰক পৰাস্ত কৰি লংকা দখল কৰে। ৰাৱণৰ অহংকাৰ তেওঁৰ পতনৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিছিল। তেওঁ শ্ৰীৰামৰ পত্নী মা সীতাক অপহৰণ কৰিছিল, যিটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি প্ৰমাণিত হৈছিল। ৰাৱণে যেতিয়া মা সীতাক অপহৰণ কৰিছিল, তেতিয়া শ্ৰীৰামে বান্দৰ সৈন্যৰে লংকাত আক্ৰমণ কৰিছিল। ৰাৱণৰ পুত্ৰ মেঘনাদ, ৰাৱণৰ অন্য ভাই কুম্ভকৰ্ণ আৰু অহিৰাৱণৰ দৰে যোদ্ধাসকলক এই যুদ্ধত বধ কৰা হৈছিল। বিভীষণে যিহেতু ধৰ্মৰ পথত চলিছিল, তাৰ বাবে তেওঁ যুদ্ধত শ্ৰীৰামৰ পক্ষত আছিল। শ্ৰীৰাম আৰু ৰাৱণৰ মাজত এই তীব্ৰ যুদ্ধ বহুদিন চলিছিল। ৰাৱণৰ মায়াময় শক্তি আৰু ঐশ্বৰিক অস্ত্ৰৰ বাবে তাক পৰাস্ত কৰাটো কঠিন হৈ পৰিছিল। কিন্তু পিছত বিভীষণে শ্ৰীৰামক ক'লে যে ৰাৱণৰ নাভিত অমৃত কলহ আছে আৰু ৰাৱণক বধ কৰিবলৈ হ'লে তাৰ নাভিত প্ৰহাৰ কৰিব লাগিব আৰু এই অমৃত কলহ নষ্ট কৰিব লাগিব। আৰু এনেকৈয়ে প্ৰভু শ্ৰীৰামে ৰাৱণৰ নাভিত প্ৰহাৰ কৰে আৰু কলহ নষ্ট কৰি দিয়ে, যাৰ ফলত মহান জ্ঞানী, শক্তিশালী তথা অহংকাৰী ৰাৱণৰ মৃত্যু হয়। শ্ৰীৰামে লক্ষ্মণক ৰাৱণৰ পৰা নৈতিকতাৰ জ্ঞান ল'বলৈ নিৰ্দেশ দিছিল। ৰাৱণৰ মৃত্যুৰ পিছত শ্ৰীৰামে ৰাৱণৰ শ্ৰদ্ধাৰে অন্তিম সৎকাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। যিহেতু ৰামে ৰাৱণৰ বধ কৰিছিল, তাৰ বাবে লংকা শ্ৰীৰামৰ অধীনত আহিছিল। কিন্তু শ্ৰীৰামে এই সোণৰ লংকাৰ ৰজা হোৱাটো অস্বীকাৰ কৰে আৰু বিভীষণক লংকাৰ নতুন ৰজা হিচাপে নিযুক্ত কৰে আৰু মা সীতাক লৈ অযোধ্যালৈ গতি কৰে। ৰাৱণৰ কাহিনীয়ে আমাক শিকাইছে যে প্ৰতিজন ব্যক্তিৰ ভিতৰত ভাল আৰু বেয়া দুয়োটা গুণেই আছে। আমি কোনটো বাছি লওঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। ৰাৱণৰ জীৱনে আমাক শিকাইছে যে অহংকাৰ আৰু অত্যাধিক উচ্চাকাংক্ষাই কেতিয়াবা আমাৰ ধ্বংসৰ সূচনা কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, জয় শ্ৰীৰাম বুলি এটা কমেণ্ট কৰি দিব। ধন্যবাদ।